তো বন্ধুসকলে ভৰলুমুখৰ যদি এইটো জামত যদি কাৰোবাৰ হাগা মুতা লাগে তে কি কৰিব বাৰু আপোনালোকে এবাৰ মোক জনাওকচোন। মানে গাড়ীখন ৰাখি বা বাইকখন ৰাখি ক'ৰবাত হাগিব মুতিব যাব পাৰিবনে বাৰু? মানে উপায় নাই, ক'বলৈ বাধ্য আৰু দেই। মানে গুৱাহাটীখনৰ এটা ৰাস্তা নাই মানে য'ত নেকি মানে মানুহ ফ্ৰীকে ঘূৰিব পাৰে। চব ব্ৰিজ বনাই শেষ আৰু জাম চাওকচোন। ভৰলুমুখৰ ৰাস্তাটো ইমান বহল হোৱাৰ পিছতো জাম চাওক, আৰু ব্ৰিজ বনায়ো দিলে অলৰেডি। ব্ৰিজ বনোৱাৰ পিছতো জাম চাওক না। আধা ঘণ্টাৰ ওপৰ হ'ল এইটো ভিডিঅ'ত ৰখি থকা মই। সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আজি আৰম্ভ কৰিছোঁ মোৰ এটা অন্য ভিডিঅ'। আৰু এতিয়া মই গৈ আছোঁ নলবাৰী। মানে নলবাৰী গৈ আছোঁ মানে কি কাৰণে, মানে মোৰ মাৰ 14 নৱেম্বৰত মানে 1 বছৰ শ্ৰাদ্ধ। সেইকাৰণে মানে মোৰ টিকলি আৰু ৱাইফক আনিবৰ কাৰণে মই এতিয়া নলবাৰী গৈ আছোঁ। আৰু এতিয়া মই নলবাৰীত যাম, আজি ৰাতি থাকিম। থাকি পেলাই কালি আহি যাম আমি গুৱাহাটী। আকৌ গুৱাহাটীৰ পৰা ধুনীয়াকৈ পেকিং চেকিং কাপোৰ কানি বান্ধি মেলি আৰু সোমবাৰে মৰ্ণিং আমি গৈ আছোঁ লখিমপুৰ। সেইকাৰণে এতিয়া আহি আছোঁ। আৰু এতিয়া মই পাইছোঁহি আপোনাৰ মালিগাঁৱৰ অভাৰব্ৰিজৰ ওপৰত আহি আছোঁ, উঠি আছোঁ, এতিয়া আহি আছোঁ। আৰু আপোনালোকক দেখাম, চাই থাকিব। সন্ধিয়া টাইমত যেতিয়া বেলিটো বহে তেতিয়া চাওকচোন কিমান ধুনীয়া লাগে দেখি পেলাই। সঁচাই দেই, খুব ধুনীয়া, একদম বহুত ধুনীয়া লাগে দেই। এইটো একদম পূৰা আগফালে পূৰা এই মানে পাহাৰটোৰ সৈতে। গুড মৰ্ণিং জনাইছোঁ। আজি এতিয়া সময় হৈছে 6:30 বাজিছে। আৰু এতিয়া ধুনীয়াকৈ উঠিলোঁ, উঠি মেলি অলপ এনেই ৰাস্তাত অলপ খোজকাঢ়ি আছোঁ। খোজকাঢ়ি পেলাই এনেই মানে গাঁৱৰ পৰিৱেশটো এনেই ভাল লাগে ন, সেইকাৰণে ঠাণ্ডা মুণ্ডা পৰিৱেশ, সেইকাৰণে অলপমান খোজকাঢ়িছোঁ। খোজকাঢ়ি আৰু চাহ তাহ খাম, আৰু চাহ তাহ খাই আকৌ দুপৰীয়া ভাত পানী খাই আকৌ গুৱাহাটীলৈ বুলি যাম। আৰু আপোনালোকক দেখাম, আৰু ইয়াৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, অলপ চাবচোন। সেয়া দেখিছেনে কি ধুনীয়া একদম। এইফালে এয়া ধানৰ খেতি, দেখিছেনে এইফালে পূৰা এয়া ধানৰ খেতি, একদম পূৰা ধান একদম পকিছে আৰু হৈছে হয়তো চাগে আৰু 1 মাহমানৰ পিছত কাটিব পৰা হ'বই নেকি। এয়া পূৰা ধান পকিছে, এইফালেও এয়া ধানৰ খেতি। মানে গাঁৱৰ পৰিৱেশটো সঁচাই বহুত ধুনীয়া লাগে দেই। মানে যিমানে যি নকওক কিন্তু গাঁৱেই। সেইকাৰণে গাঁৱৰ পৰিৱেশটো ভাল লাগে, ঠাণ্ডা মুণ্ডা একদম। এইফালে ৰাস্তাই পদূলিয়ে ছাগলী চৰি থাকে পূৰা। আৰু গাঁৱত আহিলে সকলোৱে পাই যায় ন। গাঁৱৰ পৰিৱেশ কি ধুনীয়া, সেউজীয়া পৰিৱেশ, বাপৰে চাওকচোন ইমান ধুনীয়া লাগিছে একদম খেতিৰ সৈতে। এয়া এইফালে এইখন যে দেখিছে, এইখন নদী এখন গৈছে দেই। মানে বিশেষ ডাঙৰ নদী নহয়, সৰু নদীয়ে। আৰু এইফালে এইটো ৰাস্তা মানে সেই খেতি বাতিলৈ অহা যোৱা কৰে আৰু মানুহবিলাকে। আৰু এইফালেও সেয়া ধান আছে। মানে এইফালে নলবাৰীৰ মানুহবিলাকে বহুত খেতি কৰে। অকল আমাৰ আপাৰ আচামতে আমি এইবিলাকে ভাবোঁ কি আমাৰ আপাৰ আচামতে ভাল খেতি কৰে নেকি মানুহবিলাকে, কিন্তু নহয়। এই নলবাৰী বৰপেটা এইফালেও মানে পূৰা খেতি কৰা মানুহ আছে। দেখিছে এইডাল কিবা গেছ পাইপ বোলে, এইফালেদি কিবা গেছৰ পাইপ গৈছে। সেইকাৰণে মাটিবিলাকৰ যাৰ মাটি ওপৰেদি গৈছে বহুত লাখ লাখ টকা পাইছে, একদম বহুত লাখ লাখ টকা পাইছে। এইফালে আপোনালোকৰ সেইফালে যোন দৰ্শকে মোৰ ভিডিঅ' চাই তেওঁলোকে ক'বচোন বন্ধুসকলে, কাৰ ফালে এনেকৈ পাইপ গৈছে, কি পইচা পাইছেনে নাই। এইফালে কিন্তু বহুত লাখ লাখ টকা পাইছে, সেইটো জানো। আৰু এইফালে অলপ ভাতটো খালোঁ, দুপৰীয়া ভাতটো খাই পেলাই এনেই অলপমান ওলাই আহিলোঁ। আৰু এনেই অলপ খোজকাঢ়োঁ বুলি, কিন্তু আহি পেলাই দেখিলোঁ ইমান ধুনীয়াকৈ ধান চানবিলাক পকিছে আৰু মোটামুটি। সেইকাৰণে অলপমান আহিলোঁ আৰু চাবৰ কাৰণে। অহাও নাছিলোঁ বহুত দিন। এহেঁতৰ ঘৰলৈ আহিলে তেনেকৈ কেতিয়াবা অহা যায় এইটো চাইডে, মানে এইফালে ইমান অহা নহয়। আৰু সেইকাৰণে বোলো আজি এপাক গৈ আহোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ ভাত পানী খাই মেলি এতিয়া অলপমান আকৌ ফ্ৰেছ হৈ মেলি যামগৈ আৰু গুৱাহাটীলৈ বুলি। 3টা 3:30 মানত ওলাই যাম আৰু গুৱাহাটীলৈ বুলি। গুৱাহাটী পাই আকৌ কালি আকৌ মৰ্ণিং গৈ আছোঁ লখিমপুৰ। তাকে বহুত দীঘলীয়া জাৰ্ণি, আপোনালোকক দেখাম আৰু চাই থাকিব। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰিম বুলি ভাবি আছে তেওঁলোকে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। গৰম লাগি গ'ল দেই। এইকণ ৰ'দত ওলাওঁতে পূৰা গৰম লাগি গৈছে, কি ক'ম আৰু। মানে ইমানে ৰ'দ কাঢ়া। এইবিলাক এই বাঁহবিলাকৰ তলত কিন্তু গৰম দিনত চাং পাতি বহা মজাই বেলেগ। এইটো কোনো ফেনে, যিমান কোটি টকীয়া দামী ফেন নহওক কিয়, সেইটো অনুভৱ কেতিয়াও দিব নোৱাৰে ফেনে। বাঁহৰ তলত থকা যিটো ৰিবৰিবীয়া ঠাণ্ডা ঠাণ্ডা বতাহ। সকল এতিয়া আমি এয়া ওলালোঁ, আৰু এতিয়া সময় হৈছে আপোনাৰ 5টা বাজিছে। আমি এতিয়া ওলালোঁ আৰু গুৱাহাটীলৈ বুলি। ওলাই মেলি এতিয়া একাপ চাহ খাই লওঁ, তাৰপিছত গৈ থাকিম। আৰু ৰাস্তাত গৈ পেলাই পনিতা ৰেষ্টুৰেণ্টত চাহ খাব আছেই বাকী। এতিয়া গৈ থাকিম আৰু
আমাৰ ইফালে টিকলি ওলাই ল'লে। তো বন্ধুসকল এতিয়া আমি আহি নলবাৰী টাউন পালোঁ। অলপমান আগত বজাৰ কৰিলোঁ, হোটেলত সোমাই পেলাই অলপ গোল্লা ল'লোঁ। গোল্লা লৈ পেলাই এতিয়া আহি আছোঁ, কিন্তু নলবাৰী টাউনৰ ৰাসৰ কাৰণে যাম চাওকচোন, বহুত জাম লাগিছে। এতিয়া ৰখি আছোঁ, 10 মিনিট মানে হ'ল। এতিয়া আৰু আমি একচুৱেলি হাজো হৈ নাযাওঁ, এতিয়া হাইৱে হৈ যাম। আহি পেলাই হৰি মন্দিৰৰ ওচৰতে ৰখি আছোঁ এতিয়া যামৰ কাৰণে। এটা ৰোল খুৱাব নোৱাৰ কিন্তু তই। এটা কিবা ৰোল খাওঁ খাওঁ কৰি আছে। কাষত আমাৰ ৱাইফজনী আৰু পিছফালে আছে আমাৰ এইয়া টিকলিজনী। এইয়া টিকলিজনী ধুনীয়াকৈ বহি আহিছে। হাই ফুচলি, হাই কৈ দিয়া, হাই হাই কৈ দিয়া, হাই কৈ দিয়া। তাই জনা হৈছেতো এতিয়া, সেইকাৰণে মোবাইলত পূৰা চাই থাকে। মোবাইলটো উলিয়ালে সেয়া পূৰা চাই আছে। আমি একেবাৰে সুন্দৰকৈ চাহ খাই লওঁ। এইফালে ৰিমি বাইদেউ আৰু এইফালে সুন্দৰ চাহ আৰু এইফালে চিকেন ৰোল আৰু পৰঠা অৰ্ডাৰ কৰিছোঁ, আহি আছে। আৰু তাৰপিছত আপোনালোকক দেখাম, খোৱাও দেখাম। এইফালে আমাৰ দুবিধ চব্জিৰ সৈতে সেয়া গৰম গৰম পৰঠা আহি গ'ল। এতিয়া খাই লোৱাহে কথা আৰু। আমাৰ চিকেন ৰোল আহি গ'ল, দুটা অৰ্ডাৰ কৰিছিলোঁ, এয়া আহিলে। এইফালে এয়া চিকেন ৰোলকেইটা বেয়া নহয়, ধুনীয়া দিছে বাৰু। মজা। আমি এতিয়া আহি আছোঁ, আহি পেলাই এতিয়া বাইহাটা চাৰি শাৰী আহিলোঁ। শাৰী আহি এতিয়া মদনপুৰ টোলগেট পাম আৰু টোলগেটত পইচাকেইটা ভৰি পেলাই গৈ থাকিম আৰু আহি আছোঁ। আৰু টোল টেক্স ইমান ভৰিছোঁ যদিও কিন্তু ৰাস্তাবিলাক এইফালে ইমান ভাল হোৱা নাই। টোল টেক্স লৈয়ে আছে কোটি কোটি টকা। তো বন্ধুসকল, আমি ভালে ভালে নলবাৰীৰ পৰা আহি এতিয়া গুৱাহাটী হৈ সোমালোঁ বাৰু। এতিয়া মালিগাঁও ব্ৰিজৰ ওপৰত পাইছোঁ। এইফালে আমাৰ টিকলি পিছফালে আছে আইতাকৰ লগত। এতিয়া আহি আছোঁ আৰু বেছি টাইম নাই আৰু 15-20 মিনিটত পাই যাম শিলপুখুৰী। আৰু আপোনালোকক আমাৰ জাৰ্ণিটো দেখালোঁ, বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। তাকে আপোনালোকে যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই, আকৌ নেক্সট ভিডিঅ' লগ পাম। তো বন্ধুসকল, আমাৰ লগত মানে বহুত বেলেগ মানে ঘটনা এটা ঘটি গ'ল। মানে কি হ'ল গম পাইছেনে? মানে আমাৰ টিকলিৰ গোটেই কাপোৰ সোপা মানে থাকি গুচি আহিল। মানে বক্সটো মোক উঠাব দিছিলে, কিন্তু মই মানে শেষৰ টাইমত মানে কিবা কাৰণে পাহৰি পেলাই মানে তাই কাপোৰৰ বক্সটো গোটেই থাকি গুচি আহিল। এতিয়া মই মোৰ টিকলি আৰু ৱাইফক মই শিলপুখুৰীত থ'লোঁ। থৈ পেলাই এতিয়া মই আকৌ আহি আছোঁ। এতিয়া 9টা বাজিছে, মই এতিয়া আকৌ আহি আছোঁ নলবাৰীৰ পৰা কাপোৰখিনি ল'বৰ কাৰণে আহি আছোঁ। মানে এনেই ভাগৰ লাগিছে, কিন্তু ভাগৰ লগাৰ পিছতো মানে উপায় নাই, মানে কি কৰিম। আৰু সেইসোপা কাপোৰ কিনিব গ'লে মই এতিয়া নাই বুলি 4-5 হাজাৰ টকা লাগিব। আৰু 4-5 হাজাৰ টকা বেকাৰ খদাতকৈ মই কাপোৰখিনি মই টকা হ'লে 1000 টকা তেল ভৰাই পেলাই মই কাপোৰখিনি নিবৰ কাৰণে আহিছোঁ। উপায় নাই মানে পইচাৰ কাৰণে চিন্তা কৰিব লগা হৈছে মানে। সেইকাৰণে আহি গ'লোঁ, এতিয়া আকৌ আহি আছোঁ আৰু। বন্ধুসকল, মই এতিয়া ৰিটাৰ্ণ আকৌ নলবাৰী আহি পেলাই এয়া চাওকচোন, ৰাসৰ কাৰণে কি ধুনীয়াকৈ লাইটিং কৰি থৈছে, বহুত ভাল লাগিছে। মানে ৰাস 15 তাৰিখৰ পৰা নলবাৰী ৰাস, 15 নৱেম্বৰৰ পৰা। সেইকাৰণে পূৰা লাইটিং কৰি থৈ দিছে। আৰু মই যি জ্বালা পাইছোঁ আজি, বাপৰে ক'ব নালাগে আৰু। 4 বাৰ হ'ব এতিয়া আপ ডাউন নলবাৰী, গুৱাহাটীৰ পৰা নলবাৰী। জ্বালা পাই গৈছোঁ। এইটো হৈছে নলবাৰী হৰি মন্দিৰটো, আৰু ইয়াতে হ'ব ৰাস মহোৎসৱ, নলবাৰী ৰাস মহোৎসৱ। আৰু ধুনীয়াকৈ ইয়াৰ প্ৰস্তুতি চলাই আছে। আৰু আপোনালোকে আহিব চাবৰ কাৰণে। 15 নৱেম্বৰৰ পৰা ইয়াত ৰাস মহোৎসৱ হ'ব। তো বন্ধুসকল, ছেকেণ্ড টাইম মই ভালে ভালে নলবাৰীৰ পৰা বস্তুখিনি লৈ পেলাই আহি এতিয়া পালোহি। এতিয়া মই ভৰলো পাইছোঁ। আৰু মোৰ ভিডিঅ'টো একচুৱেলি অকণমান দীঘল হৈ যাব, আপোনালোকে বেয়া চেয়া নাপাব। আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। লগতে লাইক, কমেণ্ট, শ্বেয়াৰটো কৰি দিব। আৰু কালিলৈ মৰ্ণিং আকৌ গৈ আছোঁ লখিমপুৰ। সেইটো আকৌ আপোনালোকক দেখাম বাৰু গোটেই জাৰ্ণিটো। কিন্তু জাৰ্ণিটো মানে দীঘলীয়া হৈ গৈছে, উপায় নাই। আৰু আজি যিটো জ্বালা পালোঁ, মানে মই বহুত মানে বেলেগ একো নাই, কিন্তু অলপমান ভাগৰুৱা জ্বালাটো পাই গ'লোঁ ন, সেইকাৰণে ভাল নালাগিল। আৰু বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ' লগ পাম, বাই বাই।